হেল্ল' ভিউৱাৰ্ছ সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰিয় আছাম চেনেলত। বন্ধুসকল, আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। ইয়াৰ আগতে আপুনি যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা ভিডিঅ'বোৰৰ আপডেট সবাতোকৈ আগত পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ প্ৰথম খবৰটো হ'ল চেলুনত চুলি কাটিবলৈ গৈ কৰোণাত আক্ৰান্ত হ'ল গাঁৱৰ 6জন লোক। গোটেই বিশ্বতে কৰোণা বৰ্তমান এটা আতংকৰ নাম হৈ পৰিছে। কৰোণাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰায়বোৰ দেশে পালন কৰিছে লকডাউন। কিন্তু কৰোণাৰ এই মাৰাত্মক সংক্ৰমণৰ বিষয়টো সহজভাৱে লোৱাৰ পৰিণতি ভোগ কৰিবলগীয়া হ'ল মধ্যপ্ৰদেশৰ এখন গাঁৱৰ 6জন ব্যক্তিয়ে। লকডাউনৰ মাজতে চেলুনত চুলি কাটিবলৈ গৈছিল লোককেইজন। আচৰিতভাৱে খোলা ৰখা চেলুনখনত তেওঁলোকে চুলি দাড়ি কটাই বিপদ মাতি আনিলে। চেলুনৰ পৰা উভতি অহা গাঁৱৰ সেই 6জন লোকেই কৰোণাত আক্ৰান্ত হৈছে। ইতিমধ্যে আৰক্ষীয়ে গাঁওখন চিল কৰি দিছে। ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ খাৰগো জিলাৰ বাৰগাঁও নামৰ এখন গাঁৱত। জানিব পৰা মতে ইন্দোৰৰ এখন হোটেলত কাম কৰা এজন লোক যোৱা 5 এপ্ৰিলত গাঁৱলৈ উভতি আহে। উক্ত চেলুনখনত তেওঁ চুলি কাটিবলৈ গৈছিল। জিলাখনৰ মুখ্য স্বাস্থ্য বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে সেই হোটেলৰ কৰ্মচাৰীৰ দেহত কৰোণা পজিটিভ পোৱা গৈছে। ইয়াৰ পাছত উক্ত চেলুনখনলৈ গাঁৱৰ আৰু কেইজনমান লোক যায়। একেখন কাপোৰকে ব্যৱহাৰ কৰি সকলোকে দাড়ি চুলি কাটে নাপিতজনে, আৰু তাৰ পৰাই সংক্ৰমণ বিয়পি পৰে। সেইদিনাখন চেলুনখনলৈ যোৱা 12জন লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 6জনৰ ফলাফল পজিটিভ আহে। তাৰ পাছতেই গাঁৱত আতংক বিয়পি পৰে। জানিব পৰা মতে আশ্চৰ্যজনকভাৱে গ্ৰাহককেইজনৰ পজিটিভ ওলাল যদিও নাপিতজনৰ নিগেটিভ পোৱা গ'ল। চেলুনত বাৰে বাৰে ব্যৱহাৰ কাপোৰ, কেঁচি, ফণি আদিৰ পৰাই কৰোণাৰ সংক্ৰমণ ঘটিব পাৰে। সেয়েহে কেন্দ্ৰীয় চৰকাৰে চৰ্ত সাপেক্ষে বিভিন্ন প্ৰতিষ্ঠান খোলাৰ অনুমতি দিলেও চেলুন বন্ধ ৰখাৰ নিৰ্দেশ বাহাল ৰাখিছে। আজিৰ দ্বিতীয় খবৰটো হ'ল অসমত কেতিয়া খুলিব পাৰিব সকলো দোকান পোহাৰ লগতে বিউটি পাৰ্লাৰসমূহ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো দোকান পোহাৰ খোলাৰ নিৰ্দেশ দিছে। তলাবন্ধ অন্ত পৰাৰ আগতেই এই নিৰ্দেশ গৃহ মন্ত্ৰালয়ৰ। ৰাজ্যসমূহৰ শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট এক্টৰ অধীনত পঞ্জীভূত সকলো দোকান খুলিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য সচিবলৈ গৃহ মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে পত্ৰ। 24 এপ্ৰিলত প্ৰেৰণ কৰা এই পত্ৰত ৰেচিডেঞ্চিয়েল কমপ্লেক্স আৰু মাৰ্কেট কমপ্লেক্সত থকা দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু খুলিব নোৱাৰিব মাল্টিব্ৰেণ্ড আৰু ছিংগল ব্ৰেণ্ডৰ মলসমূহ। এই দোকানসমূহ 50% কৰ্মচাৰীয়ে পৰিচালনা কৰিব লাগিব আৰু সামাজিক দূৰত্ব বাধ্যতামূলক হ'ব। লগতে হটস্পট আৰু ৰেড জোনত এই নিৰ্দেশ প্ৰযোজ্য নহ'ব। স্বাভাৱিকতে অসমতো দোকান পোহাৰ কেতিয়া খুলিব পাৰিব তাক লৈ সৃষ্টি হৈছে এক উৎকণ্ঠাৰ। ব্যৱসায়ীসকলে দীঘলীয়া সময় বন্ধ হৈ থকাত নিজৰ ব্যৱসায় প্ৰতিষ্ঠান খুলিবলৈ চৰকাৰে নিৰ্দেশ দিয়াৰ অপেক্ষা কৰি আছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণাই চলি থকা লকডাউনত কোনো কাৰণতে শিথিল নকৰাৰ কথা উল্লেখ কৰি ৰাজ্যৰ সকলো দোকান পোহাৰ আৰু বিউটি পাৰ্লাৰ আদি খোলাৰ সিদ্ধান্ত এতিয়াও লোৱা নাই বুলি সংবাদ মাধ্যমত জনাইছে। এই সন্দৰ্ভত সিদ্ধান্ত 27 এপ্ৰিলৰ পিছত লোৱা হ'ব বুলি জনোৱা হৈছে। আজিৰ তৃতীয় খবৰটো হ'ল কিম জং উনৰ মৃত্যু হৈছে। হংকং ছেটেলাইট টেলিভিছনৰ উদ্ধৃতিৰে বাতৰি প্ৰকাশ। কমিউনিষ্ট একনায়ক কিমৰ মৃত্যুৰ বাতৰি উত্তৰ কোৰিয়াকে ধৰি কোনো দেশে এতিয়ালৈকে বিভাগীয়ভাৱে প্ৰকাশ কৰা নাই। কিন্তু বাতৰি মতে HKS টিভিৰ উপ সঞ্চালকগৰাকীয়ে খুব দৃঢ় সূত্ৰৰ ভিত্তিত উনৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। উপ সঞ্চালকগৰাকীয়ে চীনা ছ'চিয়েল মিডিয়া ৱেবছাইট ৱেবত এই কথা প্ৰকাশ কৰিছে। কিম জং উনৰ মৃত্যুক লৈ বিশ্বৰ সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰকাশ পাই আহিছে। শেহতীয়াকৈ চীনে তেওঁলোকৰ এটা চিকিৎসকৰ দল উত্তৰ কোৰিয়ালৈ প্ৰেৰণ কৰা বুলি বাতৰিত ওলাইছিল। কিমৰ স্বাস্থ্যক লৈ আমেৰিকাৰ আৰু দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমত দুই ধৰণৰ দাবী কৰা হৈছে। আমেৰিকাৰ সংবাদ মাধ্যমত চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছিল যে কিম জং হয়তো কোমাত আছে, নহয় তেওঁৰ ব্ৰেইন হেড হৈছে। আনহাতে দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমত লিখিছিল কিমৰ হাৰ্ট চাৰ্জাৰী চলি আছিল যদিও তেওঁৰ স্বাস্থ্যৰ অৱনতি সম্পৰ্কে কোনো তথ্য নাই। গতিকে ভিউৱাৰ্ছ, এই ক্ষেত্রে আছিলে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।